নমস্কাৰ, মই সোণমণি। আজি অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আহকচোন বন্ধুসকল। এয়া দেখিছে আপোনালোকে ধান ফুলৰি হৈছে কি সুন্দৰকৈ। আৰু এইখিনি যে আমাৰ দেউতা কৃষি কৰ্মৰ লগতে জড়িত, আৰু আমিও দেউতাৰ লগত কৃষি কৰ্মত যথেষ্টখিনি সহায় কৰোঁ। আগতেও যথেষ্ট আমি সৰুৰ পৰাই কৃষি কৰ্ম কৰি আহিছোঁ দেউতাৰ লগতে। আৰু এইখিনি আপোনালোকে দেখিছে ধান এইখিনি ফুলৰি হ'ল, আৰু এইখিনি ধান অলপ পিছতীয়া, সেইখিনি আগতীয়া ধান হয়। শালি খেতিৰ সেইখিনি আগতীয়া আৰু এইখিনি পিছতীয়া ধান। এইখিনি ধান এতিয়া এয়া আপোনালোকে দেখিছে গেৱলি হৈছে আৰু হয়। আৰু লগতে আমি বিভিন্ন খেতিসমূহ কৰোঁ। সেই খেতিসমূহৰ বিষয়েও এতিয়া যি ধৰণে আমি খেতিসমূহ কৰোঁ, সেইসমূহ যিদৰে পাৰোঁ আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম। আমাৰ পদ্ধতিসমূহ, আমি খেতি কৰা পদ্ধতিসমূহ ক'ম আপোনালোকক। আহকচোন আগবাঢ়ি গৈ থাকোঁ। আৰু এতিয়া আমাৰ যি সৰিয়হ খেতিৰ কাৰণে মাটিসমূহ চহাই থোৱা হৈছে, সেই মাটিসমূহ দেখুৱাম আপোনালোকক। আহকচোন। এইখিনি ধান খেতিয়ে হয় আমাৰ। এইখিনি ধান খেতিয়ে হয়। আৰু সৰিয়হৰ কাৰণে এইখিনি মাটি চহাই থৈছে ধুনীয়াকৈ। এইখিনি মাটি চহাই থোৱা আছে সুন্দৰকৈ, দেখিছে। এইখিনি মাটি সৰিয়হৰ কাৰণে চাহ কৰি থোৱা হৈছে। এনেই শালি খেতি উঠিয়েই সৰিয়হৰ কাৰণে মাটিখিনি লগে লগে হাল বাই দিয়া হয়। তেতিয়া মাটিখিনি মৰি যায়, আৰু মাটিখিনি মৰিলে সৰিয়হ খেতিটো ভাল হয়। আৰু তাৰপিছত আৰু গোবৰ হওক, কোনোবাই পচন সাৰো ব্যৱহাৰ কৰে। ঠিক তেনেকৈ ব্যৱহাৰ কৰি থাকে কৰাসকলে। আৰু আমাৰ বিশেষকৈ গোবৰ সাৰে অলপ ব্যৱহাৰ কৰা হয়। তেনেকৈ বিশেষ অন্যান্য সাৰখিনি ব্যৱহাৰ কৰা নহয়। আৰু ব'লকচোন এতিয়া তিল খেতি এডৰা আছে, তিল খেতি ডৰা ফালে আগবাঢ়োঁ। তিল খেতিনো কেনেকুৱা হৈছে, কি কথা, আপোনালোকক তিল খেতিৰ বিষয়েও জনাম। তিল খেতিত আচলতে কোনো সাৰ ব্যৱহাৰ কৰা নহয় আমাৰ ইয়াত। বেলেগ জেগাত কি কৰে নাজানো। আমাৰ তিল খেতিসমূহত কোনো সাৰৰ ব্যৱহাৰ কৰা নহয়। এইখিনি চাওক তিল খেতি। এইখিনি তিল খেতি এতিয়া প্ৰায় ওখ হ'লেই, লগতে চুপহি মেলিছে তিল খেতিখিনি। এইখিনি তিল খেতি ধুনীয়া হৈছে। গছখিনি বাৰু, গছখিনি বিশেষ বেয়া হোৱা নাই, ভালেই হৈছে। আৰু লগতে এইখিনিত আগতে আমি এইটো জেগাত কুঁহিয়াৰ খেতি কৰিছিলোঁ। তাৰ আগতে এক বছৰ আমি এইখিনি জেগাত কচু খেতি কৰিছিলোঁ, যথেষ্ট কচু পাইছিলোঁ। আৰু যোৱা বছৰ আমি কুঁহিয়াৰখিনি ভাঙি পেলালোঁ। যোৱা বছৰলৈকে কুঁহিয়াৰ খেতি এইখিনিত আছিলেই। আৰু এইখিনি এতিয়া কুঁহিয়াৰ খেতি এইখিনি আছেই, দেখিছেনে? চাওকচোন, আমাৰ খুৰাদেউহঁতৰ হয়। আমাৰ খুৰাদেউহঁতৰ কুঁহিয়াৰ খেতি। এইখিনি খেতি এতিয়া এইবছৰ শেষ পৰ্যায়ৰ কাৰণে ইমান এটা ভাল হোৱা নাই মানে। এইবছৰ মানে কুঁহিয়াৰ খেতিখিনি এনেই 3 বছৰ হয়, 3 বছৰৰ পিছত উঠাই দিয়া হয়। আৰু ব'লকচোন আগবাঢ়োঁ। মোৰ লগৰে একে ক্লাছত পঢ়া, সৰুৰ পৰা একেলগে ডাঙৰ হোৱা উপেন শইকীয়াই এডোখৰ খুব সুন্দৰ আনাৰসৰ খেতি কৰি আছে। তেওঁ আনাৰসৰ খেতিডোখৰৰ বিষয়ে তেওঁৰ পৰাও জানো, মই নিজেও চাম, লগতে শুনিছোঁ মই। লগতে আপোনালোককো লৈ যাওঁ ব'লকচোন। আনাৰসৰ খেতি সম্বন্ধে তেওঁৰ পৰা জানিম। আৰু খেতিডৰা চাই আহোঁচোন ব'লক। এয়া বন্ধুসকল, আহি উপস্থিত হ'লোহি আমাৰ উপেন শইকীয়াৰ ঘৰত। আহি পালোহি, পাই পেলাই এয়া আনাৰস খেতিখিনি আপোনালোকক এয়া দেখুৱাই আছোঁ। লগতে আপোনালোকে চাওকচোন। এইখিনি আনাৰস খেতি। অৱশ্যে আনাৰসৰ এতিয়া ছিজন গৈছে, নহয় জানো? ছিজনটো গৈছে প্ৰায়। এয়া আনাৰসৰ ধুনীয়া হৈছে।
আৰু সেইয়া কেৰকুটুৱাই খোৱা কেৰকুটুৱাৰ পৰা বচাব পাৰিব লাগিব কেৰকুটুৱাটো মানে সাৱধানকৈ ৰাখিব লাগিব খেদিব লাগিব আপোনাৰ অকণমান খাই দিছে কেৰকুটুৱাই খাই দিছে হয় আহক এইপিনে আহক আৰু মাজে মাজে মই মানে যিটো গোলনেমু ৰুই গৈছোঁ আপোনাৰ এইটো হ'ল গোলনেমু পুলি গোলনেমু পুলি কাষতে সেই ছাগলী গোবৰ দিয়া হৈছে আৰু দিছোঁ মানে ধৰক জৈৱিক পদ্ধতিৰে আৰু ছাগলী গোবৰটো দিলে অলপ মানে কুকুৰাৰ পৰা অলপ নিৰাপত্তা বুলি ভাবোঁ আহি থাকক ইয়াৰ আদা খেতিও আছে তোমাৰ তামোলৰ মাজে মাজে আদা আপোনাৰ তামোলৰ পুলি আৰু জলকীয়া এইটোহঁত জলকীয়া এইটো সৰু জলকীয়া জ্বালাটো বেছি ৰেটটো বেছি আপোনাৰ ছিজনত মই 800-900 এনেকৈ আনাৰস কঁঠাল আৰু মাটি কঁঠাল বেচিব পাৰোঁ আৰু দুটা বিধ আছে এবিধ হৈছে কাঁইটীয়া আৰু এবিধ হৈছে মানে কাঁইট নথকা এবিধ অলপ ডাঙৰ পৰ্যায় হয় এবিধ অলপ সৰু পৰ্যায় হয় এতিয়া ধৰা বেলেগকৈ আৰু তামোল পুলিও উঠি গৈছে লগতে আনাৰসো আৰু তলত নেমু আৰু সুমথিৰা টেঙা মাজে মাজে মানে লগাইছোঁ এইটোহঁত ধৰক কমলা এইটোহঁত পুলি আপোনাৰ কমলা পুলি লগাইছোঁ মাজে মাজে নেমু লগাব পাৰি নেমুটো লগালে অলপ মানে বহুত অসুবিধা হয় বাৰী ছিকিনোৱাৰ পৰা ধৰি অলপ দিগদাৰী হয় সাৰ আপোনাৰ গোবৰ সাৰটো দিওঁ প্ৰায়ভাগ তেনেকৈ ইউৰিয়া সাৰটো ব্যৱহাৰ কৰা নাই জৈৱিক পদ্ধতিৰে কৰিলে অলপ উন্নত হয় সেইখিনিহঁত হেৰি সুমথিৰা টেঙা সেইটোহঁত পুলি মাজে মাজে ৰুইছোঁ হয় পাৰিলে সকলোৱে যদি বাম মাটি থাকে কৰিলে ভাল হয় লোকচানৰ হেৰিয়ত নপৰে লাভৰ ঘৰতে পৰে বিশেষ মেহনতি নাই আহু খেতি লেখীয়া আপোনাৰ বছৰেকত দুবাৰ যদি ভালদৰে নিয়াই দিব পাৰে তেতিয়াহ'লে প্ৰফিট বেছি আৰু নিজে কষ্ট কৰোঁ কাৰণে নিজে পাইছোঁ কাৰণে ক'ব পাৰিছোঁ আৰু ইয়াৰ মাজে মাজে আপোনাৰ পাণ ৰোৱা হৈছে ইয়াৰ মাজে মাজে আপোনাৰ পাণ ৰোৱা হৈছে আৰু পাণৰ চাই যাওক খেতিটো এয়া পাণ ৰোৱা হৈছে আৰু লগতে ঠায়ে ঠায়ে ক'ৰবাত মহানিম ফলজাতীয় বস্তু ৰোৱা হৈছে হয় সেয়া পাণৰ চেহেৰাও বেয়া হোৱা নাই আৰু এইটো জালুক হৈছে আপোনাৰ জালুক মানে প্ৰায়খিনি খেতি আছেই প্ৰায়খিনি খেতি সেই বেঙেনা আছে জলকীয়া আপোনালোকক সেই দেখালোঁ লগতে পাণ লগতে সেইজোপা মহানিম আৰু এইজোপা সুমথিৰা অমিতা লগতে অমিতা আছে আৰু লগতে তাৰ তলতে আদাও দি থোৱা আছে ভাগে ভাগে খেতি কাৰণ কৃষি কৰ্মৰ লগত জড়িত যেতিয়া সকলোখিনি কৰিবই লাগিব আপোনালোকক দেখুৱালোঁ আৰু দিয়াচোন বাৰু সেয়া আপোনালোকক দেখালোঁ যিখিনি আমাৰ ভূপেন শইকীয়া ডাঙৰীয়াই একেলগৰে সতীৰ্থ একেলগে পঢ়া তেওঁ যিখিনি খেতি কৰিলে সেইখিনিও আপোনালোকক দেখালোঁ আজি লগতে এইখিনি হালধিও আছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে শ্বেয়াৰ কৰি দিব এয়া নাৰিকলৰ পুলি আছে এইটো বিলাতী মধুৰি এয়া ওলাইছে এইখিনি হালধি খেতি দেখিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ ভাবিছোঁ আৰু আকৌ এবাৰ কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব ইমানকে কৈ আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ